নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি মই আপোনালোকক সকলোৰে ঘৰতে উপলব্ধ এইবিধ উদ্ভিদৰ বিষয়ে ক'বলৈ গৈ আছোঁ। এইবিধ উদ্ভিদৰ নাম হৈছে দুপৰ টেঙা বা পাতে গজা। দুপৰ টেঙা বা পাতে গজা। দুপৰ টেঙা পাতৰ পৰা বংশবৃদ্ধি হয় বাবে ইয়াৰ নাম পাতে গজা বুলি কোৱা হয়। আৰু ইয়াৰ পাত দুপৰীয়া সময়ত বহুত টেঙা হয় আৰু সেইবাবে ইয়াক দুপৰ টেঙা বুলি কোৱা হয়। দুপৰ টেঙাৰ বহুতো ঔষধি গুণ আছে। প্ৰস্ৰাৱৰ বিভিন্ন ৰোগৰ বাবে ই মহৌষধি। সপ্তাহত 3 দিনকৈ এই গছৰ পাত ৰান্ধি খালে প্ৰস্ৰাৱৰ সকলো ৰোগ ভাল হয়। ইয়াক কেঁচাকৈ চাটনি কৰি খালেও বিভিন্ন ৰোগ ভাল হোৱা দেখা যায়। প্ৰস্ৰাৱ বন্ধ, প্ৰস্ৰাৱ জ্বলা পোৰা, প্ৰস্ৰাৱ হালধীয়া হোৱা এই ৰোগৰ পৰা মুক্ত পাব পাৰি এইবিধ উদ্ভিদ আমি যদি ধুনীয়াকৈ পটাত পিচি খাওঁ। আৰু বিকট পাথৰ হ'লে এই দুপৰ টেঙা পাতৰ ৰস খালে পাথৰ ভাঙি প্ৰস্ৰাৱৰ দ্বাৰাই বাহিৰ হয়। মূৰত ওকণি হ'লেও দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিয়া দেখা যায় আৰু তেতিয়াও ওকণি মৰে। কেঁচুমূৰীয়া ৰোগত দুপৰ টেঙাৰ পাত খুন্দি শৌচাগাৰত প্ৰলেপ দিলেও ভাল হোৱা দেখা যায়। জণ্ডিছ ৰোগত দুপৰ টেঙাৰ পাত খালে বহুতো উপকাৰ পোৱা যায়। মুঠৰ ওপৰত এই দুপৰ টেঙা পাতটোৰ পৰা বহুতখিনি আমাৰ উপকাৰ সাধন হয়। প্ৰস্ৰাৱ নিয়মীয়া কৰিবলৈও দুপৰ টেঙাৰ পাত খোৱা হয়। আপোনালোকে যদি এতিয়াও এই পাতটি আপোনালোকৰ ঘৰত এই উদ্ভিদবিধ আপোনালোকৰ ঘৰত ৰখা নাই, আপোনালোকে ৰাখি থওক। এইবিধ উদ্ভিদ সোনকালে হৈ উঠে, বেছি কষ্ট নহয়। এইবিধ উদ্ভিদ যদি আপোনালোকৰ ঘৰত আপোনালোকে ৰুব বিচাৰে, এটা মাত্ৰ দুপৰ টেঙাৰ পাত ছিঙি লৈ গৈ আপোনালোকে সেমেকি থকা ঠাইত ধুনীয়াকৈ পেলাই থৈ দিব। আপোনালোকে নিশ্চয় তাৰপিছত 4-3 দিনমান পাছত আপোনালোকে দেখিব পাব তাৰ পৰা ধুনীয়াকৈ পোখা মেলি ধুনীয়াকৈ গছ হ'ব। আপোনালোকে যদি এইটো কাম কৰা নাই, আপোনালোকৰ ঘৰত কৰি থওক, আপোনালোকৰ বহুতখিনি উপকাৰ হ'ব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।